কেৱল ভাৰততে নহয়, ব্ৰিটেইনৰো নাগৰিক বুলি লোকসভাৰ বিধি দলপতি ৰাহুল গান্ধীৰ বিৰুদ্ধে উঠা অভিযোগৰ গোচৰ খাৰিজ হৈছিল নিম্ন আদালতত। কিন্তু শুকুৰবাৰে এলাহাবাদ হাইকোৰ্টে উত্তৰ প্ৰদেশ চৰকাৰক এই বিষয়ে তদন্তৰ নিৰ্দেশ দিয়ে। কাৰ্টে জনাই দিয়ে যে যোগী চৰকাৰে নিজে বা কোনো কেন্দ্ৰীয় সংস্থাৰ সাহায্যত তদন্ত চলাব পাৰে। ৰাহুল গান্ধীৰ বিৰুদ্ধে লক্ষ্ণৌৰ বিশেষ MP-MLA আদালতৰ দ্বাৰস্থ হৈছিল দীপলেশ শিশিৰ নামৰ এগৰাকী বিজেপি নেতা। তেওঁ দাবী কৰে যে ৰাহুল গান্ধী কেৱল ভাৰতৰে নাগৰিক নহয়, ইয়াৰ যথেষ্ট প্ৰমাণ তেওঁৰ হাতত আছে। বিজেপি নেতাগৰাকীয়ে আদালতত দাবী কৰে যে ৰাহুলৰ নাগৰিকত্বক লৈ তথ্য জানিবলৈ তেওঁ ব্ৰিটেইন চৰকাৰৰ সৈতে যোগাযোগ কৰিছিল। এই সন্দৰ্ভত কিছু তথ্য তেওঁলোকে দিছে, কিন্তু সকলো তথ্য গোপনীয়তাৰ খাতিৰত দিয়া হোৱা নাই। এই বিষয়ে CBI তদন্ত হোৱা উচিত। কেন্দ্ৰীয় চৰকাৰেও এই বিষয়টোত হস্তক্ষেপ কৰা উচিত। কিন্তু বিশেষ আদালতে এই গোচৰটো খাৰিজ কৰি দিয়ে। আদালতে জনায় যে এই বিষয়ে সিদ্ধান্ত লোৱাৰ ক্ষমতা এই আদালতৰ নাই। তাৰ পিছত হাইকোৰ্টৰ দ্বাৰস্থ হয় ব্যক্তিগৰাকী। অৱশেষত উচ্চ ন্যায়ালয়ে এই ৰায়দান কৰে। উল্লেখযোগ্য যে ৰাহুল গান্ধীৰ নাগৰিকত্বক লৈ পূৰ্বেও একাধিকবাৰ প্ৰশ্ন উত্থাপন হৈছিল।